दोस्तों वेलकम टू माई यूट्यूब चैनल सरिक ब्लॉग्स। दोस्तों आज आहक आज आपलोगोक एटा धुनिया एटा जगह देखाब विचारि आसो जत माने आपलोके चाइ पेला भाल लागिब आनंद लागिब कारण आमार जे अসমत माने किछुमान जगह आछे जत माने राबार उत्पादन हय प्लास्टिक आपनार आमी जे फेरी करो चुली बांधो बहुत किबा किबि माने राबार कब हले राबारे हय आरो तो राबार तो बहुत किबा राबार दी पेले बहुत किबा किबि करे। तो आज आपलोকক आमी देखाम राबार गछ केनेकुवा जे एटु राबार गछ दी पेলাই गोटेই बस्तुर राबार उत्पादन हय। तो आमी गय आसो बोलक राबार गय आसो आपलोকক राबार बागान देखाबोलै राबार गछ केनेकुवा जे थाके राबार गछबुर एटु आमी आपलोকক লৈ आइছো बागानলৈ। राबार गछर बागान एकदम माने बहुत धुनिया चाबले आपलोके चाब पारे जे राबार कोर उत्पादन हय केनेके बनाय कि करे आमी गोटे बागानলৈ লৈ आइছো। एबोर जिमान गछ चाइ आछे आपलोके सब राबार गछ हय हेरि एबोर दि पेলাই आमार गोटे राबार बने राबार बागान हय एटु या राबार बागानत आपलोকক লৈ आइছো आपलोके चाइ थाকক। आरो एबोर साक बागानत आको हेरि दिया आछे एया साक एनेके एटा एटा हेरि दिया आछे केप दिया आछे नाम्बार दिया आछे आको याते इया काटि थैसे यार पर राबार उलाय आछे राबार उलाय उलाय आपनार परिब एया यात आहिब आहि पेলাই एटु जमा हबो तार पिছত यार पर कख एटा हय এই কখটো ইয়াতে লৈ যাব নি পেলাই এটু মিচিঙত নি পেলাই এই রাবার উৎপাদন কৰিব। তো আহক আপোনালোকক দেখাই আছো বহুত ইমান নহয় হাজাৰ হাজাৰ লাখ লাখ গছ আছে ইয়াত। এতিয়া ইমান যদি দেখাব যাও আপোনালোকক বহুত সময় দৰকাৰ 2-3 ঘণ্টা লাগি যাব। তো আপোনালোক শৰ্টকাট আমি দেখাই আছো ইয়াত কেনেকৈ কি কৰে আৰু গৈ আছো এটা জায়গাত যত মানে ৰাবাৰটো বনাই মেচিন এই মেচিনবোৰো আমি দেখাই দিম কখটো নি পেলাই কেনেকৈ কি কৰে এটু আমি দেখাব গৈ আছো। তো আপোনালোকে চাই থাকিব বাগান দি পেলাই বাগানৰ ভিতৰে গৈ আছো হেয়া ওখ চিৰি বনাইছে মাটিত ইয়াত মাটিৰ ওখ চিৰি বনাইছে এয়া গৈ আছো এইবোৰ প্লেট হয় এইবোৰ প্লেট দি পেলাই মানে ৰাবাৰৰ কখটো জমা কৰি ইয়াত মানে ইয়া আপোনালোকে এতিয়া মেচিন দেখাম এইটো মেচিনৰ পৰা হেৰি কৰে এই মেচিনটো আপোনালোকে চাব পাৰি আছে এনেকুৱা মেচিন ইফালে দিয়ে কুহিয়াৰৰ যেনেকৈ হেৰি কৰে এই কুহিয়াৰৰ নিচিনা সেম এইটো বস্তু দিয়ে দি পেলাই এইটো ঘূৰালে তাৰপিছত লাহে লাহে এই বস্তুটো উৎপাদন হয়। ইয়া এটা মেচিন আছে তাৰপিছত ইয়াত এটা আছে এইটো চাব পাৰে আপোনালোকে কেনেকৈ কি কৰে যে এইটো ইয়াত ধুনীয়াকৈ সজাই থৈ দিছে মানে বৰ্তমান কষ্টটো কম আছে গছত সেইকাৰণে মানে মেচিনকেইটা এতিয়া অফ আছে। তো কেতিয়াবা যদি লগ পাওঁ তেনেহ'লে আপোনালোকক আমাৰ কমপ্লিট হৈ গ'ল দেখো আপোনালোকক দেখি পাইছে। তো আপোনালোকক ইয়াতকৈ আৰু ভাল ভাল বস্তু আপোনালোকক দেখাম বুলি আমাৰ আশা আছে। আপোনালোকে নিশ্চয় কমেণ্টত জনাব কেনেকুৱা হৈছে আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু কেনেকুৱা ভিডিঅ' আপোনালোকৰ লাগে আৰু আপোনালোকে সাবস্ক্রাইব কৰিব যোনে আমাৰ চেনেল নতুন আছে এখেতে সাবস্ক্রাইব কৰিব যাতে ইয়াতকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকে।